যে কাৰ্বি সকলে তেওঁলোকৰ অধিকাৰ পাওঁ পাওঁ অৱস্থাত আকৌ নোপোৱা হৈ যায় কেলে তাৰ কাৰণটো হ'ল আপোনালোকৰ বহু নেতাৰ 2 নম্বৰী ৰাজনীতি মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো আপোনালোকে 244A পোৱাটো মোৰ বাহিৰে চাগে অসমীয়া মানুহে সাপোৰ্টে নিদিব ক'ব যে এইটো কেলে কৈছো বুলি ক'ব কিন্তু মই কওঁ যে আপোনালোকে 244A পাব লাগে আপোনালোকৰ কাৰণে সংবিধানত এইটো লিখি থোৱা আছে আপোনালোকক সেই অধিকাৰ দিব লাগে এইটো মই অকল কাৰ্বি মানুহৰ আগত বা কাৰ্বি আংলঙৰ মানুহৰ আগত কোৱা নাই মই এছেম্বলিটো এইটো কৈ দিওঁ গুৱাহাটীটো কৈ দিওঁ শিৱসাগৰটো কৈ দিওঁ যে আমাৰ ইণ্ডিজিনিয়াছ ট্ৰাইবেল মানুহ কাৰ্বিসকলৰ লগত ডিমাছাসকল আৰু আজি নাগা মানুহ বহুত আহিছে ইয়াতে নাগা মানুহ আহিছে লোঠাও আহিছে আৰু ৰেংমাও আহিছে হয়নে নহয় আদিবাসী লোক আহিছে মই সকলোকে কৈছো যে কাৰ্বি আংলঙত 244A দিয়াটো মই সমৰ্থন কৰোঁ স্পষ্টকে সকলোৱে কৈ দিব পাৰে মোক কাইলৈ ক'ব যে ই ভিলেই ই কাৰ্বিবিলাকক স্বায়ত্ব শাসন দিবলৈ যায় এনেকে ক'ব ই হয় মোক গালি দিব কিন্তু মই একদম দৃঢ়তাৰে আপোনালোকৰ সন্মুখত কৈ গৈছো যে 244A মই ছাপোৰ্ট কৰোঁ আৰু সেইকাৰণে আপোনালোকে নো অট'নমাছ ষ্টেট নো ৰেষ্ট বুলি নো অট'নমাছ ষ্টেট নো ৰেষ্ট বুলি যেতিয়া শ্লোগান দিয়ে তেতিয়া ময়ো একেলগতে আপোনালোকৰ হাতৰ মুঠি ওপৰলৈ তুলি একেলগতে কওঁ যে নো অট'নমাছ ষ্টেট নো ৰেষ্ট দেই এইটো একদম স্পষ্টকে কৈছো অসমত আৰু কোনো মানুহে ইমান স্পষ্টকে এইটো কথা ক'ব নোৱাৰে মই খাটাংকে আপোনালোকক ক'ব পাৰোঁ হা মই কিন্তু আপোনালোকক এইটো ছাপোৰ্ট দিওঁ আৰু কোনোবাই মোক ভাল পালে বেয়া পালেও মই ফেডাৰেলিজমত বিশ্বাস কৰোঁ ক্ষমতা দিল্লীৰ হাতত নহয় দিছপুৰৰ হাতত নহয় জনতাৰ হাতলৈ আহিব লাগে এইটো বিশ্বাস কৰোঁ আৰু সেইকাৰণে মই কাৰ্বিসকলৰ 244A ছাপোৰ্ট কৰোঁ এইটো ক্লিয়াৰিফাই সকলোকে কৰি দিছো দেই ডিমাছাসকলৰ ক্ষেত্ৰতো একেই ছাপোৰ্ট কৰোঁ এতিয়া আসলতে আমি আসলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোঁতে এইটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন স্যাৰ 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন ইয়াত এখন কিতাপত স্যাৰ এখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ স্যাৰ জাষ্টিছ BL খানচাৰিয়াই কৈছে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ তেখেতে কৈছে 6 শিডিউল হ'ল মিনি কনষ্টিটিউশ্যন আৰু চিফ জাষ্টিছ হিদায়তুল্লাহ কৈছে যে চিফ শিডিউল হ'ল কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন আমি এই চেঞ্জটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট আৰু সেইকাৰণে বিয়ণ্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কৈছে যদি বিয়ণ্ড 6 শিডিউলৰ কথা ক'ব লাগে তেতিয়া হ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআদিক আমি ভাৰতৰ সংবিধানৰ 244A অধীনত আমি 244A অধীনত স্যাৰ আমাৰ প্ৰকৃত যিটো স্বায়ত্ব শাসন সেই স্বায়ত্ব শাসন ষ্টেট উইদিন ষ্টেটৰ ব্যৱস্থা কৰিব লাগিব স্যাৰ ঠিক আছে এইটো হ'ল যদি সঁচাকে বহু সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে মই এটাই কথা এটা বাক্য স্যাৰ ক'ব পাৰোঁনে এটা বাক্য কওক 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়াই ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়া নিচিনাকে সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে আসলতে যদি এই জাতি সমাধান কৰিব লাগে তেতিয়াহ'লে বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন একেই ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে স্যাৰ এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত ষ্টেট উইদিন ষ্টেট স্যাৰ এইটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন দিয়াৰ ব্যৱস্থা হ'ব